हेलो गाइज मनिदीपव्लग পৰা আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি যাব ওলাইছোঁ গুৱাহাটীৰ পৰা শিৱসাগৰলৈ। বলক তেনেহ'লে আপোনালোককো লৈ যাওঁ, আৰু ক'ৰবাত যাম সেইটো টুইষ্ট আছে, আপোনালোকে চাই যাব হা শেষলৈকে ভিডিঅ'টো। এয়া গাড়ীত উঠিলোঁ, খানাপাৰাতে উঠিলোঁ, উঠি পেলানি গৈ আছোঁ। চাওকচোন গৈ থাকোঁতে বাহিৰৰ দৃশ্যটো খুব বেছি ভাল লগা, খিৰিকীৰ হাৱা খাই খাই গৈ আছোঁ। আহি পাইছোঁ ইয়াত টলগেটত অলপ টাইম কিবা ৰখাইছে, ৰখাই পেলানি আকৌ গৈ আছোঁ। কিন্তু এই যে খিৰিকী হাৱা খাই খাই গৈ আছোঁ বুলি কৈছোঁ, খিৰিকী হাৱা আচলতে মোৰ ফেভৰেট নহয়, কিন্তু উপায় নাই, মোৰ গাড়ীত উঠিলে আনইজি ফিল হয়। সেইকাৰণে বতাহটো খালে অকণমান ভাল লাগে খিৰিকীখন খুলি। কিন্তু কাৰোবাৰ পৰা কেতিয়াবা গালিও খাওঁ দেই, এ চি গাড়ীত আহিলে যে বুম গালি খাইছোঁ। আগৰ এক্সপিৰিয়েঞ্চটো আপোনালোকক কি বুলি যে ক'ম, সেইকাৰণে সদায় নন এ চিতে যাওঁ। পইচাও কম লাগে, সেইটোও বাচি যায়। আৰু বাহিৰৰ ভিউটো চাওকচোন, ৰাতি যদিও মানে ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে। অকণমান আপোনালোককো দেখাব চেষ্টা কৰিলোঁ। খিৰিকীখন খুলি বতাহ ধুনীয়াকৈ খাই যোৱাৰ লগতে বাহিৰৰ প্ৰকৃতিৰ ধুনীয়া সৌন্দৰ্যও উপভোগ কৰি গৈ আছোঁ। ধুনীয়াকৈ ফুলি আছে ফুলবোৰ, দিনত চাগে আৰু বেছি ভাল লাগিলে হয়, ৰাতিৰ কাৰণে বহুত বেছি ধুনীয়াকৈ দেখা নাই। আৰু ফাইনেলি গৈ আমি পাইছোঁ আধা ৰাস্তা। চাওকচোন ইয়াতে এখন ষ্টল লগাইছে, মা পাপা কফি এণ্ড ৰেষ্টুৰেণ্ট বুলি। আপোনালোকক এইটো কাৰণে দেখাইছোঁ, কিছুমান হয়তো ল'ৰা ছোৱালীয়ে মাক দেউতাকক ৰেচপেক্ট নকৰে, ৰেচপেক্ট বুলিয়ে ক'ব নাযাওঁ, কিছুমানে হয়তো বৃদ্ধাশ্ৰমতো থৈ আহেগৈ, এনেকুৱাও আমি শুনা বা দেখা পাওঁ। কিন্তু সেইজন দাদাই আচলতে যিখন ৰেষ্টুৰেণ্টত তেওঁৰ মাক দেউতাকৰ নাম লিখিছে, মোৰ সেইটো দেখি খুব বেছি ভাল লাগিলে। সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাম, আৰু বেলেগসকলো যাতে এনেকৈ ইনস্পায়াৰ হয়। আৰু ফাইনেলি গৈ ৰাতিপুৱা সময়ত আমি পাইছোঁৱেই। আৰু চাওকচোন বাহিৰৰ দৃশ্যটো আকৌ বেছিয়ে ভাল লগা, খুব বেছি ভাল লগা। আপোনালোকক দৃশ্যবোৰ এইটো কাৰণে দেখাইছোঁ, মোৰ বেছি ভাল লাগিছে, যিহেতু আপোনালোকৰো চাগে ভাল লাগিব সেই বুলি। আৰু ৰাতিপুৱা হাৱা কি ধুনীয়া লাগিছে, এনেকুৱা হাৱাটো আমি ইয়াত গুৱাহাটীত নাপাওঁৱেই। আচলতে আমাৰে দুখ, আমি নুঠোঁ সোনকালে। এয়া চাওকচোন, ৰাস্তা দেখুৱাৰ পাছতেই দেখাইছোঁ আপোনালোকক ষ্টেচন। এয়া হৈছে আমগুৰি ষ্টেচন। আমি ৰখি আছোঁ ক'ৰবাত যাবৰ কাৰণে, ক'ত যাম কি কৰিম আপোনালোকক দেখাই গৈ আছোঁ। ঘৰত বেছি দেৰি নৰলোৱে, জাষ্ট এঘণ্টামান ৰখি আমি ষ্টেচন গৈছোঁ। ষ্টেচনৰ পৰা এয়া ফাইনেলি আহিলোঁ। ফটোবোৰ দেখি, জেগাখিনি দেখি নিশ্চয় গম পাইছে, আমি আহিছোঁ অগ্নিনাভ মন্দিৰলৈ, নাজিৰাত থকা। তাৰে অলপ সৰু সৰুকৈ দোকান দিছে, দোকানৰ পৰা আমি কিবাকিবি ল'লোঁ। কিবাকিবি মানে বহুত বিশেষ নিব নিদিয়ে, ধূপ পানী আৰু মিঠাতেল এনেকৈ লৈ গ'লোঁ। আৰু মানুহ চাওকচোন ইমান বেছি ভিৰ, বহুত মানুহ, লাইন। কিন্তু তাতে বহুত ডিচিপ্লিন হয়, যিখিনি আছে মানে পানী ঢালিব যোৱা, বন্তি জ্বলোৱা বা দৰ্শন কৰিব যোৱা বাবা, সকলোবিলাক বহুত ধুনীয়াকৈ ডিচিপ্লিনকৈ ৰাখিছে। আমি একদম লাইন পাতি ৰখি আছোঁ।
অগ্নিনাভ মন্দিৰত আহি অগ্নিনাভ বাবা দৰ্শন কৰি আমি বৰ্তমান ওলাইছোঁ গেটৰ সন্মুখৰ পৰা। আপোনালোকক এয়া বাহিৰৰ পৰিৱেশখিনি দেখাইছোঁ অলপমান। ইয়াতে আহি খুব বেছিয়ে ভাল লাগিল, মনটো কিবা একদম স্থিৰ টাইপ লাগি গ'ল। এতিয়া আমি ওলালোঁ, আহি আছোঁ ট্ৰেইনত। ধুনীয়া এটা পৰিৱেশ উপভোগ কৰি আজিলৈ আহিছোঁ তেনেহ'লে বাই বাই।